Hello everyone. এতিয়াই ভিডিওটো স্টার্ট কৰিব লৈছো যেহেতুকে আজি শিৱৰাত্ৰি সকলোৱে শিৱৰাত্ৰি পাতিছে চাগে ঘৰত নাপাতিলেও মন্দিৰত হলেও গৈছে মই অলপ আগতে চাকি তাকি জ্বলাই ললো জ্বলাই লৈ সেইখিনি মই আপোনালোকক দেখাম তেতিয়া মই ভিডিওটো কৰিব নহলে হাজবেণ্ডে কৰি ৰাখিলে ভিডিওখিনি অলপমান ভৰাই দিছোঁ নাজানো ভালকৈ যেনেকৈ পাৰিছোঁ তেনেকৈ মই শৰাইখন আগবঢ়াই দিলোঁ আপোনালোকে চাগে শৰাইখন আগবঢ়োৱাখিনি দেখা পাইছে সেইখিনিত চাগে মোৰ ভুল ভ্ৰান্তিও হ'ব পাৰে আপোনালোকে যদি মোৰ ক'ৰবাত ভুল হৈছে সেইখিনি আপোনালোকে মোক শুধৰাই দিব মই মনে যিখিনি পাৰিছোঁ তাকে মই ভগৱানৰ ওচৰত মানে শৰাইখন আগবঢ়াইছোঁ A few inches later ওচৰৰ বাইদেউহঁতক মাতিছোঁ প্ৰসাদ খাব আৰু আমাৰ মালিকৰ মানে খুৰীক মাতিছোঁ খুৰীব আহিব এনেকৈ বিশেষ মানুহ মতা নাই ওচৰত বেছি মানুহ নাই
যিকেইজনী সদায় মোৰ লগত থাকে সিহঁতকে মাতিলোঁ আহিব। মই এতিয়া শৰাইখন ভাঙিব লৈছোঁ। আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক। ক'ৰবাত যদি ভুল চুল হয় আপোনালোকে মোক কমেণ্টত শুধৰাই দিব। এইয়া আমাৰ জান বাইদেউহঁত আহিছে প্ৰসাদ খাব দেই। এয়া আমি চবেই প্ৰসাদ খাব লৈছোঁ। এয়া আমাৰ শেৱালি, আমাৰ জান বাইদেউ। এয়া প্ৰসাদ খাইছোঁ। আৰু এজনী নাই বাৰু, তাই মন্দিৰত গৈছে, তাই আহিব। আমি প্ৰসাদ খাই আজৰি হ'লোঁ। আৰু দুজনী এৰিছিলে, পিছে ভিডিঅ' কৰা নহ'লে। জান বাইদেউহঁতো গ'ল, সিহঁতিও গ'ল একেলগে প্ৰসাদ চসাদ খাই। এতিয়া বৰ্তমান মই খিচিৰি বনাব লৈছোঁ। যিহেতুকে আজি আমি দিনটো নোখোৱাকৈ আছিলোঁ, লঘোণ দি আছিলোঁ। মোৰ হাজবেণ্ডেও খোৱা নাই, ময়ো খোৱা নাছিলোঁ একো। এতিয়া আৰু সোনকালে বনাই দিয়া বুলি, ভোক লাগিছে বোলে, ভাবিলোঁ সোনকালে বনাই দিওঁ। আজি যিহেতুকে আদা নহৰু, আদাটো খাম, নহৰু আৰু পিঁয়াজ নাখাওঁ। এনেই নৰ্মেলি মানে ইমান মছলা চছলা নিদিয়াকৈ খিচিৰিখিনি বনাম ভাবিলোঁ। মইনো আজি সকলো জানে খিচিৰি কেনেকৈ বনায়, তথাপিও আজি মই ভাবিলোঁ আপোনালোকক দেখাওঁ খিচিৰি মই কেনেকৈ বনাওঁ। বনাওকচোন তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক আগলৈ। খিচিৰি বনাবৰ কাৰণে এইফালে লৈছোঁ চাউল আৰু দালি ধুই লৈছোঁ। আৰু এইফালে লৈছোঁ গ্ৰীণ মটৰ আৰু ৰঙালাও। খিচিৰি বনাবৰ কাৰণে ল'লোঁ মই চাউল আৰু দালি ধুই লৈছোঁ মই চাউল দালিখিনি। এইফালে লৈছোঁ মটৰ, গ্ৰীণ মটৰ আৰু ৰঙালাও লৈছোঁ এয়া খিচিৰিৰ কাৰণে। আৰু এইফালে মই মিক্স ভাজি বনাবৰ কাৰণে লৈছোঁ ফুলকবি যোনটো কুমলীয়া ঠাৰি, সেইটো এনেকৈ কাটি দিলে মিক্স ভাজিত ভাল লাগে খাই, সেইকাৰণে মই অলপ দি দিছোঁ কুমলীয়া চাই। তাৰপাছত লৈছোঁ ৰঙালাও আৰু লৈছোঁ মূলা, আলু এটা লৈছোঁ, গাজৰ, বিন আৰু আনফালে লৈছোঁ বেঙেনা আৰু বন্ধাকবি আৰু অকণমান আদা। খিচিৰি বনাব লৈছোঁহে, কিন্তু মোৰ ঘৰত আজি হেৰি নাই, শুকান জলকীয়াও নাই, তেজপাতো নাই, পাহৰিছোঁৱে। তথাপিও যেনেকৈ পাওঁ বনাই দিওঁ আৰু খাই থাকক। মই কেনেকৈ বনাওঁ। খিচিৰিখিনি মই বনাইছিলোঁ, তেনেকুৱাতে হাজবেণ্ডে ক'লে এইটো বাকলি থকা মগুটো আৰু এইটো হালধীয়া মগুটো কি বুলি ক'বা মই পাহৰিছোঁ, এইটো আছে, এইটো দি দিয়া। সেইটো কাৰণে এইটো মই দি ল'ব লৈছোঁ। এয়াও দি দিম মই। বাকলি থকা মগুটো আৰু এইটো হালধীয়া দালিটো মই দি লৈছোঁ। হালধীয়া দালিটো কি বুলি কয় মই পাহৰি গৈছোঁ, কমেণ্টে জনাব দেই কি বুলি কয়। ভালদৰে এইখিনি ভাজিব, এতিয়া দি দিছোঁ পানী। খিচিৰি বনোৱাটো মই ৰেচিপি বুলি দিয়া নাই যে আপোনালোকে নাজানে বুলি আৰু ৰেচিপি দিছোঁ, সেইটো নহয়। কাৰণ মইনো আজি কেনেকৈ বনাই খালোঁ খিচিৰিটো পিঁয়াজ চিয়াজ নিদিয়াকৈ, সেইটো বুলি ভাবিহে মই মানে খিচিৰি বনোৱাটো দেখাইছোঁ।